ছাত্ৰ-ছাত্ৰী য'ত আছে যাতে আমি আহিলা সামৰি ল'ব পাৰোঁ বিতৰণ আমাৰ সমগ্ৰ অসমত আজি প্ৰত্যেকখন জিলাত এই কাৰ্যসূচী লোৱা হৈছে সামগ্ৰিকভাৱে বিভিন্ন আহিলা সৰ্বমুঠ ৭,০০০ ইয়াৰে প্ৰায় ইয়াৰ উপৰিও ৩,০০০ হিয়াৰিং এইড আজি আমি বিতৰণ কৰোঁ আৰু মই আহ্বান জনাইছোঁ যে এনে ছাত্ৰ-ছাত্ৰী য'ত আছে যাতে আমি সমগ্ৰ শিক্ষাত সামৰি ল'ব পাৰোঁ আমাৰ প্ৰত্যেক বছৰে ছাৰ্ভে হয় ছাৰ্ভে হওঁতে এনে ছাত্ৰ-ছাত্ৰীসকলৰ নাম ঠিকনা বিদ্যালয়ৰ জৰিয়তে আমাক জমা দিলে আমি সকলোখিনি ছাত্ৰ-ছাত্ৰীক আমি কভাৰ কৰিব পাৰোঁ তেওঁলোকলৈ প্ৰয়োজন হোৱা হুইল চেয়াৰ ৱাকিং ষ্টিক হিয়াৰিং এইড ব্ৰেইল কিট এই গোটেইবিলাক আজি বিতৰণ কৰা হৈছে আৰু ই আমাক যিটো সমগ্ৰ শিক্ষাৰ আচল উদ্দেশ্য সকলোকে সামৰি লোৱা যিটো ইনক্লুচিভ এডুকেশ্যন ইয়াত আমাক সফলতা প্ৰাপ্তিৰ ফালে লৈ যাব তেওঁলোকক এই ছাত্ৰ-ছাত্ৰীসকলক আমাৰ প্ৰেম যত্ন অতি প্ৰয়োজন আৰু এইখিনি সমাজখনে আগবঢ়াব লাগে আমি শিক্ষা বিভাগৰ তৰফৰ পৰা এনে সকলো ছাত্ৰ-ছাত্ৰীক এই ধৰণৰ তেওঁলোকৰ জীয়াই থকাৰ সংগ্ৰামত প্ৰয়োজন হোৱা আহিলাসমূহৰ উপৰিও বাকী স্পেচিয়েল টিচিং লাৰ্ণিং মেটেৰিয়েলো আমি প্ৰদান কৰি আহিছোঁ আৰু প্ৰদান কৰিছোঁ এনেকুৱা বিষয় এটা মোৰ ওচৰত ৰেইজ কৰা হৈছে পৰীক্ষা কৰি পেলাই আমি সিদ্ধান্ত লওঁ চব BEd ইনষ্টিটিউট এটাৰ স্বীকৃতি দিয়ে নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনে এতেকে NCTৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠানৰ পৰা যিসমূহ চাৰ্টিফিকেট দিছে সেই চাৰ্টিফিকেটবিলাক বৈধ চাৰ্টিফিকেট কিন্তু এতিয়া ইয়াত কেনেধৰণৰ চাৰ্টিফিকেট জমা দিছে আমি পৰীক্ষা কৰিব লাগিব আৰু প্ৰত্যেকখন চাৰ্টিফিকেটৰে বেক ইন ভেৰিফিকেশ্যন হ'ব অৰ্থাৎ ইনষ্টিটিউটটো জেনুইন দেখুৱালেও চাৰ্টিফিকেটখন জেনুইন হয় নহয় এইটো আমি চাব লাগিব গতিকে প্ৰত্যেকখন চাৰ্টিফিকেটৰ বেক ইন ভেৰিফিকেশ্যন এটা আমি কৰিম আমাৰ টাৰ্গেট 10 মে'ৰ ভিতৰত 10 মে'ত চৰকাৰৰ বৰ্ষপূৰ্তি চৰকাৰে এটা বৃহৎ নিযুক্তিৰ পৰিকল্পনা কৰি আছে তাৰ ভিতৰত এই শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াটো আমি সম্পূৰ্ণ কৰাৰ বাবে প্ৰচেষ্টা চলাম